গুড মৰ্নিং এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ আৰু আমাক স্বাধীনতা প্ৰদান কৰা সকলো বীৰ তথা যোদ্ধা আৰু সকলক মই সেৱা জনাওঁ, কাৰণ তেওঁলোকৰ ত্যাগৰ ফলতে আজি আমি এই দিনটো পাইছোঁ। হেপী ইণ্ডিপেণ্ডেন্স ডে অল অফ ইউ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। ব'লক আমি প্ৰশ্নকেইটালৈ আগবাঢ়োঁ। আমাৰ প্ৰথম প্ৰশ্ন, স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ, প্ৰতি বছৰ 15 আগষ্ট তাৰিখে। দ্বিতীয় প্ৰশ্ন, স্বাধীনতা পোৱাৰ আগতে ভাৰতবৰ্ষত কিমান বছৰ ইংৰাজসকলে ৰাজত্ব চলাইছিল? উত্তৰ, প্ৰায় 200 বছৰ। তৃতীয় প্ৰশ্ন, স্বাধীনতাৰ পিছত ভাৰতবৰ্ষক কেইটা ভাগত ভাগ কৰা হৈছিল? উত্তৰ, 2টা ভাগত ভাগ কৰা হৈছিল, হিন্দুস্তান আৰু পাকিস্তান। আমাৰ চতুৰ্থ প্ৰশ্ন, স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰে? উত্তৰ, লালকিল্লাত। আমাৰ পঞ্চম প্ৰশ্ন, লালকিল্লাত কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ, 1648 চনত লালকিল্লা নিৰ্মাণ কৰা হৈছিল। আমাৰ ষষ্ঠ প্ৰশ্ন, লালকিল্লা নিৰ্মাণ কৰোঁতে কিমান বছৰ সময় লাগিছিলে? উত্তৰ, 10 বছৰ। সপ্তম প্ৰশ্ন, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ, জৱাহৰলাল নেহৰু। অষ্টম প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? উত্তৰ, ৰাজেন্দ্ৰ প্ৰসাদ। নৱম প্ৰশ্ন, শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ, 30 জানুৱাৰী তাৰিখে। আজিৰ আমাৰ শেষ তথা দশম প্ৰশ্ন, ৰাষ্ট্ৰীয় সংকল্প দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ, 31 ডিচেম্বৰ তাৰিখে। মোৰ ভিডিঅ'খন লাইক, শ্বেয়াৰ তথা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।